হাই বন্ধু বান্ধৱীসকল, আমি আজি দেখুৱাম ইউটিউবৰ পৰা কেনেকৈ গান ডাউনলোড কৰিব পাৰি। এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে ক্ৰম ব্ৰাউজাৰত ক্লিক কৰিব। ক্ৰম ব্ৰাউজাৰত ক্লিক কৰাৰ পাছত ইয়াতে লিখিব GEN গেন YOUTUBE গেন ইউটিউব বুলি সাৰ্চ কৰি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যেটো প্ৰথম ৱেবসাইট খোল খাব সেই ৱেবসাইটত ক্লিক কৰিব। নেট স্লো। ক্লিক কৰাৰ পাছত ইয়াতে বহুত ধৰণৰ গান আহিব। আপোনাৰ যেটো মন পছন্দ গীত ডাউনলোড কৰিব বিচাৰে ইয়াতে ক্লিক কৰি দিব। এড ক্লিক কৰাৰ পাছত ইয়াতে যিকোনো এজনৰ গান সাৰ্চ কৰি দিব। মই লিখিছো বাৰু অৰিজিত সিঙৰ গান। অৰিজিত সিঙৰ 2021 গান। কৰাৰ পাছত ইয়াতে ডাউনলোড কৰিব। মই এইটো গান ডাউনলোড কৰিব বিচাৰো। জো ভেজে থি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে আহিছে ডাউনলোড লিংকস আৰু ইয়াতে আহিছে এল্টাৰনেট লিংকস। এল্টাৰনেট লিংকসত ইনকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ যেটো অডিও সং ডাউনলোড কৰিব বিচাৰে তেন্তে MP3 ইয়াতে ক্লিক কৰি দিব। MP3 ক্লিক কৰাৰ পাছত ইয়াতে তলত দেখুৱাব ডাউনলোড হৈছে। তাৰপিছত আপুনি ডিটেইলত যাই চেক কৰিব পাৰে। ইয়াতে গানটো ডাউনলোড হৈ আছে। এনেদৰে প্ৰথম গীতটো ডাউনলোড কৰিব পাৰি। এনেদৰে আৰু এটা পদ্ধতি আছে, এইটো পদ্ধতি দেখুৱাই আছো। এনেদৰে পদ্ধতিটো গান হোৱাৰ পিছত এইটো আমি গানটো শুনি লওঁ। আমি ডাইৰেক্ট ইউটিউবৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰোঁ আৰু এটা গান আৰু এটা পদ্ধতি দেখুৱাই আছো। ইয়াতে ক্লিক কৰিব। এবাৰ মই সাৰ্চ কৰিছো জুবিন গাৰ্গ ওল্ড সং। ইয়াতে মই এইটো গান ডাউনলোড কৰিব বিচাৰো মুগ্ধ হিয়া মন। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে শ্বেয়াৰ বুলি অপচন এটা আহিব। ইয়াতে শ্বেয়াৰত ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাব কপি লিংক। এই কপি লিংকত ক্লিক কৰিব। লিংকটো কপি কৰাৰ পাছত এবাৰ যাব আমি ক্ৰম ব্ৰাউজাৰত। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পাছত ইয়াতে ক্লিক কৰিব Y2MET বুলি ক্লিক কৰাৰ পাছত ইয়াতে অপচন এটা আহিব। তাৰ পেজটো খোল খাব। তাৰপিছত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত 5 বুলি অপচন এটা আহিব। আপুনি এটা দেখা পাব গানটো আহি গৈছে। MP3 গান ডাউনলোড কৰিব বিচাৰে তেন্তে MP3 ক্লিক কৰি দিব। MP3 ক্লিক কৰাৰ পাছত ইয়াতে আহিছে ডাউনলোড লিংক। ডাউনলোডত ক্লিক কৰি দিব। ইয়াতে দেখা পাব ডাউনলোড MP3 ক্লিক কৰাৰ পাছত গানটো ইয়াতে দেখা পাব। চাই ল'ব পাৰিব গানটো ডাউনলোড হৈ আছে। এনেদৰে ইউটিউবৰ পৰা গেলাৰীত ছেভ হোৱা গান ডাউনলোড কৰিব পাৰি।